আজি ভিডিঅ' বনাবলৈ মোৰ দিগদাৰ হৈছে কেমেৰাৰ এডজাষ্টমেণ্টটা ঠিক হোৱা নাই আৰু ৰ'দ ডাইৰেক্ট চকুত পৰি আছে কিন্তু যি কি নহওক কেছ হ'ল আজি কৰোণা এই কৰোণা দেখোন কমাৰ কোনো নামেই নলয় আৰু এই কৰোণা নাথাকিলে এইখিনি টাইমত আমি কিমানটা বিহু চালোঁ হয় কিমান এনজয় কৰিলোঁ হয় ক'ত নাচিলোঁ হয় চব বৰবাদ কৰোণা হয়তো এতিয়ালৈকে আমি ক'ৰবাত জুবিন ক'ৰবাত অংগৰা ক'ৰবাত নীল আকাশ কুসুম কৈলাশ কিমান চালোঁ হয় আৰু বোধহয় এতিয়া ক'ৰবাত আমি মুকলি বিহু চাই থাকিলোঁ হয় হেল্ল' জি বৰ্তমান ৰুমত আহিলোঁ ৰ'দৰ পৰা বাচি তো যি কি নহওক কথা চলি আছিল আমাৰ কৰোণা এনজয়টো চলি থাকিব ভালে ৰাখিলে অহা বছৰ ইয়াতে ডাবল ভৰ্তি ডাবল ট্ৰিপল ইনটু 100 ভৰ্তি খালি দিম অহা বছৰ কিন্তু এতিয়া কথা হৈছে আমাৰ বাহিৰৰ যিখিনি মানুহ আছে আনাৰ ব্যৱস্থা কৰি আছে ষ্টুডেণ্ট কাম কৰা মানুহখিনি তাৰ কাৰণে ভাল লাগিছে আৰু ঠিক তেনেকৈ মোৰো কিছুমান ফ্ৰেণ্ড আছে বাহিৰত কিছুমানে কাম কৰি আছে মানে কাম মানে লেবাৰ কাম নহয় কিছুমানে ডিফেন্সত আছে কিছুমানে এয়াৰফ'ৰ্চত আছে কিছুমানে ইঞ্জিনিয়াৰিং কৰি আছে ইঞ্জিনিয়াৰ হয় তো কিছুমান পঢ়িও আছে ঠিক তেনেকৈ এজন মোৰ ফ্ৰেণ্ড আছে সি এতিয়া অৰুণাচলত ইঞ্জিনিয়াৰিং কোচিং নহয় একচুৱেলি ইঞ্জিনিয়াৰিং কৰি আছে নাম হ'ল ভৱজিৎ তো সি বৰ্তমান আছে অৰুণাচলত তো লকডাউনৰ টাইমত সি কি কৰি আছে কেনেকৈ আছে তাৰ হোষ্টেলটো কেনেকুৱা আৰু ময়ো এনেই বৰ হৈ আছোঁ ভাবিলোঁ তাতে গৈ এবাৰ খবৰ লৈ আহোঁ নেকি চাই আহিব মনটো ফ্ৰেছ লাগিব লগো পাম বহুত দিন পিছত তো সেইকাৰণে ব'লক তালৈকে যাওঁ অৰুণাচলত আরে বন্ধু কোর পড়া ঘুমায়া ৰুমটা দেখোন পুৰা টিপটপ দুখন বিচনা কিটচেন টিচেন চব ৰাখিছা টেবুল বাপৰে কিতাপ দেখোন লৈ পাৰ্টনাৰ না এইফালে তই হোৱা এইটো কি আলমিৰা নেকি বা বেলেগ আৰু ইয়াতেও কিতাপ কাপোৰ নাই দেখোন চব কিতাপে ঠিকেই আৰু ইঞ্জিনিয়াৰিংটো কম কিতাপ ৰে বক্সৰ গানো শুনা তাৰমানে এইখন কি আৰে এইখন কি জুবিনৰ গান নবু গানটো আচ্ছা শুনাব লাগিব দেই এতিয়া মোক শুনিমেই আজি শুনিয়ে যাম গান এইফালে কি আছে আচ্ছা খোৱাৰ ব্যৱস্থা এনি টাইমটো ভোক লাগি থাকে তোক না গম পাওঁ দে কাম চলি আছে কিবা ন ঠিক আছে ব'লা ওপৰলৈ যাওঁ পৰা নেকি চাটত অলপমান খাওঁ বতাহ খাওঁ হোষ্টেলৰ আগৰ ভিউটো চাব পাৰিবি ওপৰৰ পৰা এইটো ওপৰৰ পৰা ভিউ আৰু মেইন গেট পিজি বয়জ হোষ্টেল তহঁতৰতো পিজি বয়জ হোষ্টেল এইটো হ'ল ব্ৰহ্মপুত্ৰ বয়জ হোষ্টেল আচ্ছা আমাৰটো ব্লক এইচ এইটো ব্ৰহ্মপুত্ৰ হোষ্টেল বুলিয়ে কয় নতুনকৈ বনোৱা এইটো আমাৰ হোষ্টেলটো বহুত পুৰণা এইটো কিমান 1985 তেনেকুৱাতে বনোৱা 1985 মানত বহুত পুৰণা
ৱেট ইয়াতে এটা কথা আমাৰ ফ্ৰেণ্ডে আৰু এটা ভাল গানো গায় ভাল ছিংগাৰো হয় পলক এটা বিহুৰ টাইমত যেহেতু কতো গান শুনা নাপালোঁ কতো ফাংচন দেখা নাপালোঁ তো ইয়াৰ পৰা এটা গান শুনি লওঁ ৰাতিপুৱা শুই উঠি যাবৰে যে হ'ল স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াতেই যায় দিনবোৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নাপাওঁ বিচাৰি হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাতেই লহৰি আমি যেন যন্ত্ৰ একো একোটা যন্ত্ৰ